বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'খন যিখন জিলাৰ ওপৰত মই বনাম সেইখন জিলাৰ ওপৰত আপোনালোকে ভোটদান কৰিছিলে আৰু আপোনালোকে মুঠ 568 জনে ভোটদান কৰিছিলে। যিখন জিলাত আটাইতকৈ বেছি ভোটদান কৰা হৈছে সেইখন জিলাৰ ওপৰতে মই আজি ভিডিঅ'খন বনাম। গতিকে আপোনালোকে কোনোবাই দুখ প্ৰকাশ নকৰিব, মই অন্যান্য জিলাবোৰৰ ওপৰতো ভিডিঅ' বনাই গৈ থাকিম। আপোনালোকে ফিউচাৰ টুডে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে ফিউচাৰ টুডে ইউটিউব চেনেলত বৰ্তি থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভোটদান কৰিবলৈ এটা ভোটিং পোল দিছিলোঁ আৰু তাত আটাইতকৈ বেছি ভোট পাইছে শিৱসাগৰ জিলাত 36% পাইছিলে। সেইকাৰণে আটাইতকৈ বেছি ভোট পাইছিলে শিৱসাগৰ, সেইকাৰণে মই শিৱসাগৰ জিলাৰ আজি এনালাইচিছ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে মনোযোগেৰে চাই যাব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ এনালাইচিছটো অলপ বেলেগকৈ মই কৰিছোঁ, মানে ফৰ্মেটটো অলপ চেঞ্জ কৰিছোঁ। মই একবাৰ বুজাই দিলে আপোনালোকে নিশ্চয় বুজি পাব। তো ইয়াত মই লিখিছোঁ প্ৰথমে EWS টোটেল পোষ্ট আছিলে 26টা। আপোনালোকে জানে 26টা পোষ্ট আছিলে EWSত। আৰু এই ডিষ্ট্ৰিক্টছ বুলি যে লিখিছোঁ, এটা ডিষ্ট্ৰিক্টত কেইজনে এপ্লাই কৰিছে, দুইটা ডিষ্ট্ৰিক্টত কাৰ কাৰ নাম আহিছে, তিনিটা ডিষ্ট্ৰিক্টত কাৰ কাৰ নাম আহিছে, চাৰিখন ডিষ্ট্ৰিক্টত কাৰ কাৰ নাম আহিছে, তেনেকুৱা মই লিখিছোঁ। গতিকে মই বুজাই গ'লে নেক্সট টাইম আপোনালোকে বুজি যাব। তো শিৱসাগৰ জিলাত আপোনালোকৰ EWS কেণ্ডিডেটত মাত্ৰ শিৱসাগৰ জিলাতে এপ্লাই কৰিছে 18 জনে। গতিকে এই 18টা চিট ব্লক হৈ যাব বুলি মই আশা কৰোঁ। আৰু দুখন জিলাত এপ্লাই কৰিছে 6 জনে, তিনিখন জিলাত এপ্লাই কৰিছে 2 জনে। গতিকে আপোনালোকে ইয়াত ইমানলৈকে বুজি পাইছে। আৰু ইউপিত নাম আহিছে EWS কেণ্ডিডেটৰ ইউপিত নাম আহিছে 3 জনৰ। গতিকে ইয়াত খালী হ'ব কেইটা পোষ্ট থাৰ্ড লিষ্টৰ কাৰণে। মই মাত্ৰ ছেকেণ্ড লিষ্টৰ ওপৰতহে এনালাইচিছটো কৰিছোঁ, ছেকেণ্ড লিষ্টৰ ওপৰত ভিত্তি কৰিহে এনালাইচিছ কৰিছোঁ। সেইকাৰণে মই আপোনালোকক ইয়াত জনাব বিচাৰোঁ খালী হ'ব 5ৰ পৰা 10টা চিট খালী হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াত কাট অফ 1ৰ পৰা 2লৈকে কমিব পাৰে থাৰ্ড লিষ্টলৈকে। এতিয়া PWD কেণ্ডিডেটৰ চাব। PWD কেণ্ডিডেটৰ মুঠ পোষ্ট আছিলে 20টা। আৰু ডিষ্ট্ৰিক্টছ বুলি ক'লে একমাত্ৰ শিৱসাগৰ জিলাতে এপ্লাই কৰিছে 15 জনে আৰু 3 জনে দুখন জিলাত নাম আহিছে 3 জনৰ, 3খনকৈ জিলাত নাম আহিছে 1 জনৰ, 4খনকৈ জিলা পৰ্যন্ত নাম আহিছে 1 জনৰ আৰু ইউপিত নাম আহিছে 3 জনৰ। গতিকে এইফালৰ পৰা যদি আপোনালোকে এনালাইচিছটো চাব বিচাৰে, তেতিয়া আপোনালোকে ইয়াত চাব যে শিৱসাগৰ জিলাৰ PWD খালী হ'বলগীয়া পদ 5ৰ পৰা 7টামান পদ খালী হ'ব আৰু কাট অফ ইয়াত 1 বা 2 কমিব পাৰে। আশা কৰিছোঁ ইমান দূৰলৈকে আপোনালোকে বুজিছে। গতিকে এতিয়া SCত গৈছোঁ। SCৰ মুঠ পোষ্ট আছিলে 51টা। একমাত্ৰ শিৱসাগৰ জিলাত এপ্লাই কৰিছে 43 জনে আৰু দুখনকৈ জিলাত নাম অহা প্ৰাৰ্থী আছে 7 জন, 3খনকৈ জিলা পৰ্যন্ত নাম অহা কেণ্ডিডেট আছে 1 জন আৰু ইউপিত নাম আহিছে মুঠ 3 জনৰ। গতিকে ইয়াত আপোনালোকে চাব খালী হ'ব পৰা পদৰ সংখ্যা। এতিয়া শিৱসাগৰ জিলাৰ SCত কমচে কম 5ৰ পৰা 10টা পদ খালী হোৱাৰ সম্ভাৱনা আছে আৰু কাট অফ আপোনালোকৰ 1ৰ পৰা 2লৈকে কমিবৰ সম্ভাৱনা আছে, যিহেতু ইয়াত পোষ্ট কম আছে আৰু পোষ্ট খালী হোৱাৰ চান্সো কম আছে। এতিয়া আপোনালোকে চাব STP আছিলে এইটো। STPত আপোনালোকৰ টোটেল পোষ্ট আছিলে 59টা আৰু 56 জনৰ নাম আহিছে একমাত্ৰ শিৱসাগৰ জিলাতে। এইসকল 56 গৰাকী কেণ্ডিডেট শিৱসাগৰৰ স্থায়ী বুলি ক'ব পাৰি। আৰু দুখনকৈ জিলাত এপ্লাই কৰিছে 11 জনে, 3খনকৈ জিলাত নাম আহিছে 1 জনৰ, 4খনকৈ জিলা পৰ্যন্ত নাম আহিছে 1 জনৰ। তাৰপিছত আপোনালোকে চাব ইউপিত নাম আহিছে ইয়াত 11 জনৰ। গতিকে এই 11টা পোষ্টটো খালী হ'ব। ইউপিত অহা 11টা যি পোষ্ট, এই 11টা পোষ্ট খালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াত খালী হ'বলগীয়া পদ মুঠ হৈছে 15ৰ পৰা 20টামান পোষ্ট খালী হ'ব পাৰে থাৰ্ড লিষ্টৰ কাৰণে আৰু কাট অফ কমিব পাৰে 1ৰ পৰা 3লৈকে। ঠিক আছে। এতিয়া URত গৈছোঁ। URত আটাইতকৈ বেছি পোষ্ট আছিলে শিৱসাগৰত 256টা পোষ্ট আছিলে। এতিয়া ডিষ্ট্ৰিক্টছ বুলি চাব, একমাত্ৰ শিৱসাগৰ জিলাত নাম আহিছে, অন্য কোনো জিলাত নাম অহা নাই 193 গৰাকীৰ। গতিকে এই 193 গৰাকী শিৱসাগৰৰ স্থায়ী। কিন্তু এটা কথা আপোনালোকে মন কৰিব, এই 193 জনৰ ভিতৰত
থাৰ্ড লিষ্টত বা ফৰ্থ লিষ্টত হয়তো বেলেগ বেলেগ জিলাতো সিহঁতৰ নাম আহি যাব পাৰে বা ইউপিটো সিহঁতৰ নাম আহি যাব পাৰে। গতিকে ইয়াৰ পৰা পোষ্ট খালী হোৱাৰ সম্ভাৱনা থাকে আৰু 100% খালী হ'বই। মই মাত্ৰ ছেকেণ্ড লিষ্টৰ ওপৰত এনালাইচিছটো কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আগৰ দৰে। এতিয়া আপোনালোকে চাব, দুখনকৈ জিলাত এপ্লাই কৰিছে 47 জনে, তিনিখনকৈ জিলা পৰ্যন্ত নাম আহিছে 9 জন প্ৰাৰ্থীৰ, 4খনকৈ জিলা পৰ্যন্ত নাম আহিছে 7 জনৰ আৰু ইউপিত মুঠ আছে 36 জন। আপোনালোকে দেখি পাইছে ইউপিত 36 জনৰ নাম আহিছে ইউআৰত। গতিকে ইয়াত খুব সম্ভৱ খালী হোৱাৰ সম্ভাৱনা আছে 60ৰ পৰা 40টালৈকে, মানে 40ৰ পৰা 60টা পোষ্ট খালী হোৱাৰ সম্ভাৱনা আছে আৰু কাট অফ 2, 3, 4লৈকে কমিব পাৰে বা তাতকৈ বেছিও কমিব পাৰে। কিয়নো ইউআৰত বেছি কাট অফ নকমে কিয় জানেনে আপোনালোকে? ইউআৰত OBC কেটেগৰীও সোমাই যায়, SC কেটেগৰীও সোমাই যায়, STও সোমাই যায়। তেনেকুৱা বহুতখিনি কেটেগৰী কি হয়, যাৰ মাৰ্কছ বেছি থাকে যিবোৰ প্ৰাৰ্থীৰ, সেইবোৰ প্ৰাৰ্থী কি হৈ যায় ইউআৰত সোমাই যায়। গতিকে ইউআৰত কাট অফ কমাৰ চান্সটো বহুতে কম থাকে। কিন্তু বাকী ST হওক ST হওক, বাকী কেটেগৰী কৈছোঁ, ST হওক, SC হওক, PWD হওক, EWS হওক বা OBC হওক, এই সকলোবোৰত কাট অফ অলপ বেছিকৈ কমাৰ চান্স থাকে, কিন্তু ইউআৰত কাট অফ কমাৰ চান্স বহুত কম থাকে। তথাপিও মই আপোনালোকক জনাই থৈ দিওঁ যে ইউআৰত আপোনালোকৰ কাট অফ বেছিছে বেছি নকমে 2ৰ পৰা 3 কমিব, 3ৰ পৰা 4লৈকে কমিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকৰ অনুৰোধ অনুযায়ীহে মই আপোনালোকক ভোটিং পুল দিছিলোঁ আৰু আপোনালোকৰ ভোটৰ অনুযায়ীহে মই শিৱসাগৰ জিলাৰ বনালোঁ। বহুতে মোক কমেণ্ট কৰি আছে যে কামৰূপ ৰুৰেলৰ বনাব লাগে, যোৰহাটৰ বনাব লাগে। মই সকলো জিলাৰ ওপৰতে এনালাইচিছ কৰি আপোনালোকক দিম, কিন্তু আজিৰ ভিডিঅ'টো দিয়াত মোৰ নিজৰ মতামত নহয়, আপোনালোকৰ মতামতৰ ওপৰত ভিত্তি কৰিয়ে মই ভিডিঅ'টো বনাইছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব প্ৰয়োজনীয় সকললৈ আৰু ভৰ্তি থাকিব ইউটিউব চেনেল ফিউচাৰ টুডেলৈ। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'। কিবা যদি বুজি নাপায় মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।